আরে মোৰ পইচা দিম নহয় কিয় ইমান চইছ দেখা নোপোৱা নেকি আরে ইয়ান চোৱা না কিয় মই খোজা নাই কোনো কথা নাই আরে আমি খুন্দা খালেতো সৰি ক'ব লাগে আচ্ছা আপুনি এটা কাম কৰা ইয়াক সৰি বুলি কৈ দিয়া লেখা খতম আবে চোৱা না মুখেৰে কোৱা নাই সৰি আপুনি এটা কাম কৰা আপুনি এতিয়া ইয়াৰ পৰা যোৱা তই যে আৰু ৰাতিপুৱা ইমান খং কৰা আরে মই কি জানো তাই বুবা বুলি বলা এতিয়া যাওঁ আকৌ পইচা খুজিছে কিয় ইমানকে পইচা খুজিছে আরে পইচা চালা আরে আরে ইয়াত কি কইছ একো কৰা নাই মন গ'ল ৰখি দিলোঁ ব'লা এতিয়া যাওঁ হেল্ল' হয় মোৰ ঘৰত কাম এটা আছিল নহয় ঘৰত চেনি শেষত মায়ে চেনি আনিব কৈছিল ঐ শুনা না বেয়া নাপাবা বাই অ'কে বাই হাই কালি কথাটোৰ কাৰণে সৰি দীপক বহুত খং কৰে কিন্তু তাৰ অন্তৰখন বহুত ভাল পিছে আপোনাৰ নামটো জানিব পাৰোঁনে ৱাও নাইস নেম অ'কে বাই কাষত গৈছিলা হয় নাম কি মনালিছা কিন্তু তাইক দেখাত লাগিল যেন কিবা চিন্তাত যেন আছে তই কেনেকৈ গম পালি তাই মুখৰ এক্সপ্ৰেশ্যনটো চাইয়ে গম পালোঁ হ'ব বাদ দিয়া মোৰ কথা শুনা তাইৰ লগত প্ৰথমে বন্ধুত্ব পাত আৰু কথা পাত তাৰ টেনশ্যন দূৰ কৰি দিয়া এয়া ভাল হ'ব জানো হয় আৰে ভাই তোক কিমান পইচা লাগে ন এবাৰ দিয়াৰ পাছত আকৌ খুজি আছা আৰু দিম নহয় হাই মনালিছা কি খবৰ মনালিছা মই আপোনাক ফ'ল' কৰা নাই মই আপোনাক বন্ধুত্ব কৰিব বিচাৰোঁ কিয় নাজানো বাছ আপোনাৰ লগত বন্ধুত্ব হ'ব বিচাৰোঁ এবাৰ বন্ধু বনাইছো কিজানি ভাল লাগে প্লিজ মনালিছা পেন হৈ যোৱা না প্লিজ মনালিছা প্লিজ ইমান দিনৰ পৰা দেখি আহিছোঁ তোমাৰ মনত কিবা এটা লুকাই ৰাখিছা মই ভাবোঁ চিন্তাত কিবা তেনেকুৱা কথা তেন্তে তোমাৰ মুখত কিয় হাঁহি নাই এইটো বয়সত হাঁহি থাকিলে ভাল লাগে আচ্ছা মনালিছা তুমি কেতিয়াবা কাৰোবাক ক'ৰবালৈ লৈ যোৱালে তুমি কেনেকৈ ক'বা মোৰ তোমাক বহুত ভাল লাগে
তোমাৰ অবিহনে মোৰ ভাল নালাগে। মোৰ তোমাৰ প্ৰতি প্ৰেম আছে। সঁচাকৈ সি একো ক'ব নাজানে, কিন্তু তাই অংগী ভংগী দেখুৱাই বাবু তোমাৰ প্ৰেম হৈ গৈছে। বন্ধু, প্ৰেম এনেকুৱা এটা বস্তু ক'ত কেতিয়া কেনেকৈ হৈ যায় বুজিবকে নোৱাৰি। তেন্তে প্ৰপ'জ কৰি দিয়া। কি পাৰ্টনাৰ? বন্ধু হ'লা? হয়। কথা পাতিলা? হয়। আৰু কি থাকিলে? মনৰ কথা ক'লে আৰু ভাল হ'ব জানো? তাইক প্ৰপ'জ কৰি দিয়া আৰু হাতত গোলাপ নিদিয়াকৈ নোযাবা দেই। মনালিছা, আমাৰ বন্ধুত্ব ইমানেই ভাল যে মই আপোনাক এইকাৰণে মাতিলোঁ। আই লাভ ইউ। মনালিছা, মই কি আপোনাৰ লাইক নহয়নে? নে কি মই ভাল নহয়? মনালিছা প্লিজ ৰ'বা না, মনালিছা প্লিজ ৰ'বা না, মনালিছা। কি হ'ল? তাই বেয়া পালে পাৰ্টনাৰ। আপুনি ইয়ানক কিয় বেয়া পালে? তেওঁ আপোনাক বহুত ভাল পায়। কিন্তু কিয়? কিবা এটাতো কথা কাৰণ আছে। প্লিজ মোক কওক। হেল্ল' পাটনা, কোৱা। গাৰ্লফ্ৰেণ্ডৰ লগত ফুৰিব আহিলোঁ। এনেই কিছুদিনৰ পিছত বিয়া। এনেইনো বুবা, বিয়াৰ পিছতনো কোনেনো আহিব, কোনেনো লগ কৰিব। চৰি মনালিছা, মোৰ কথাটো শুনাচোন। তো সেইকাৰণে বেয়া পালে। তো মোক সেইকাৰণে কিয় বেয়া পাব লাগে? মন সেইজনে ভাঙিলে বেয়া পালে মোক, দুখ দিলে সেইজনে বেয়া পালে মোক। শুনা না, বাদ দিয়া পাৰ্টনাৰ, শুনা না। এতিয়া কোনো লাভ নাই। হয়, আমাৰ মাজত একো সম্পৰ্ক হ'ব নোৱাৰে, কালি কৈছিল দীপকে। শুনি ভাল লাগিল মোৰ। ইয়াত চিন্তা কৰিব লগা কি আছে? আপোনাক লগ কৰিব মন গ'ল তো আহি গ'লো। যেতিয়া আপোনাক মনৰ পৰা ওলাই দিম, তাৰ পাছত কেতিয়াও নাহোঁ। চৰি বাই। দীপক, কাম এটা কৰা, মনালিছা ৰৈ আছে ঘৰত যাবলৈ।
তই আহাকৈ যোৱা তয়ে যা আৰে বুজা না তয়ে যা এটা কাম কৰ তয়ে যা আহা মনালিছা ঘৰত থৈ আহোগৈ আহা চিন্তা নকৰিবা ঘৰত থৈ আহিমগৈ মনালিছা মনালিছা আপোনাৰ মন ভাগিছে যাক আপোন বুলি ভাবিছিলা কিজানি এবাৰ বিশ্বাস কৰিব পাৰি সকলো ল'ৰায়ে এইটোৱে বিচাৰে বাকী আপোনাৰ কথা সকলো ল'ৰা একেই নহয় বাকী আপোনাৰ কথা বাই আরে মোনালিসা ইয়ার তুমি মই বুজি পালো যে সকলো ল'ৰা একেই নহয় মোনালিসা লাভ ইউ টু উইল ইউ মেৰিড মি